এই পানীখিনি ব্ৰেডত এনেকৈ ভিজাই হেল্ল' ডিয়াৰ গাইজ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত। তো আজি আমি গৈ আছোঁ মানে এনেকুৱা এখন ঠাইত যিখন ঠাইৰ মানে আমি নাজানো নিজে মানে ডেষ্টিনেশ্যন লেছ ব্লগ হ'ব আজি। ডেষ্টিনেশ্যন নাই, ক'ত যাম আমি, ক'ত যাম আজি? আমি আজি যাম টেকেৰিয়া। এই টেকেৰিয়া আচলতে গাইজ টেকেৰিয়া নহয়, টেকেৰিয়া আমাৰো ভুল হৈছে মানে শুনাত, বা কোনোবা কৈছিলে ভুল হৈছে মানে। তাতে বোলে কিবা ৱাটাৰফল আছে, ৱাটাৰফলটো চাব যাম। আৰু তাৰ আগতে আমি যাম সোণাপুৰ। সোণাপুৰৰ আগতে আছে কি, তাতে যাম, ৱাটাৰফল চাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বাকী আমাৰ ডেষ্টিনেশ্যন একচুৱেলি নাই, আমি হয়তো তাতে যাম বুলি কৈছোঁ, তাতে কেঞ্চেল হ'ব পাৰে ঠিক নাই, ক'ত যাওঁ কিন্তু একো মানে ভৰসা নাই আৰু। কিন্তু যাই থাকিম, ভাল ভাল ভিউ আছে এইফালে, বেলেগ নাপালেও ভিউ চাব পাব। ৰেডি? অঁ আমি যাব ৰেডি। বলক। গাই মানে আমি সোণাপুৰ পাৰ হ'লোঁ, এতিয়া দীঘাৰু পোৱা অৱস্থা, মানে দীঘাৰু আৰু সোণাপুৰৰ মাজত আছোঁ, চাগে আগত দীঘাৰু আছে। তো তাত গৈ আমি ভিডিঅ' ধৰণে ভিডিঅ' কৰাৰ চেষ্টা কৰিম। আজি ব্লগটো মানে কি হ'ব কি নহ'ব মই নিজে নাজানো, কাৰণ আমাৰ কোনো ডেষ্টিনেশ্যন নাই, ক'ত যাম কি কৰিম। তথাপিতো গৈ আছোঁ, আমাৰ যদি ভিউবিলাক ধুনীয়া সেইটো কাৰণে আহিছিলোঁ মই একচুৱেলি ভিউ চাবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। তো গতিকে চাই থাকক। আমাৰ বাকীবিলাকে ৰৈ আছে ইয়াতে, দোকান এখন পালোঁ, মানে পানী চানী খালোঁ। কি লৈছা? আনাৰস ফ্ৰীতে দি আছে নেকি? 10 টকা খাব লাগে। কেনেকুৱা লাগিছে? মিঠা শ্বিলঙৰ মাল না। লৈ যাম নেকি? আৰু গাছ 100 টকা জোৰা। এই জোৰাবাট পাৰ হয়, তাত মানে ফুটপাথত পুৰা লাইন হৈ থাকে আনাৰস মানে ছিজনত পুৰা আনাৰস যিমান লাগে ইয়াৰ পৰা লৈ যাব, কমতে পায়। গাছ এতিয়া চাব, মই এইডাল গাছডালত ইয়াৰ পৰা একেবাৰে মানে গাছ গাছ আমি এতিয়া যাব ওলাইছোঁ, মানে ইয়াতে অলপ বহিলোঁ, বহুত এনজয় কৰিলোঁ। এতিয়া আগত যাওঁ, ডেষ্টিনেশ্যন ক'ত নাজানো। গাইছ আমি পাৰ হৈ গ'লোঁ সোণাপুৰ, আৰু ইফালে ফুৰিলে আপোনাৰ দীঘাৰু ছাইড, আৰু ইফালে লোকেশ্যন চাওঁ মানে গাইছ ভিউ চাওঁ। গাইছ এখন এখন ব্ৰিজ হয়, আৰু এইখন ব্ৰিজেৰে মানে ট্ৰেইন যায়, ওপৰলৈ ট্ৰেইন যায়, মানে এনেকৈ ট্ৰেইন ওপৰলৈ যায়। এতিয়া কিবা বোলে টেকেৰিয়া কিবা বোলে ঠাইৰ নাম আছে, গম নাপাওঁ মই আজি প্ৰথম শুনা পাইছোঁ। থাকিব পাৰে, কয় মানে কিবা বোলে ৱাটাৰফল আছে, বহুত হেৰি মানে চবে জানে, মানে মই একচুৱেলি গম পোৱা নাছিলোঁ, বহুতে জানে। তো তাতে এতিয়া গৈ আছোঁ আৰু চাওঁ কেনেকুৱা ৱাটাৰফল কি আছে। 6-7 কিলোমিটাৰ গাছ আহিব বোলো তেতেলীয়া মালৈবাৰী, এইখিনি মালৈবাৰী তেতেলীয়া। এয়া গাছ আমি আহি পালোঁ, মানে ইহঁতে য'ত ৰখিছিলে মানে আমি পাৰ হৈ গৈছিলোঁ আৰু ঘূৰি আহিলোঁ। এইটো হ'ল টেঘেৰিয়া ৱাটাৰফল। আৰু আমি যাব লাগিব এতিয়া ইফালেৰে, মানে এইটো ৰাস্তাৰে গৈ প্ৰায় 2-3 কিলোমিটাৰ যোৱাৰ পিছতহে আমি টেঘেৰিয়া পাম আৰু ৱাটাৰফলটো দেখা পাম। আনাৰস লৈ আছোঁ। কাটি দিছে নেকি? ভালে দেখোন। বেছি সৰু 40 টকা দুটাত 80 টকা, মানে এটাত কাটি কুটি 40 টকা। আমাৰ এই মানে স্পনচাৰ এইজন দেই আনাৰসৰ, কাটি কুটি পুৰা মানে 80 টকা দুটা কাটি কুটি দিব। টেঘেৰিয়াত আহিব আনাৰস খাব লগা। এয়া গাইছ আনাৰসৰ মানে দুটা আনাৰস এইখিনি লৈছে, টপলা লেফ্ট চাইডে গৈ আমি পাম ৱাটাৰফল, আৰু আপোনালোকক দেখুৱাম আৰু পাৰিলে গাঁৱত ওলাইছে। বলক। এয়া বোকা ৰুই আছে বাইদেউহঁতে। এতিয়া যিহেতু বোকা ৰোৱাৰ এই টিকটকটো বেন হৈছে, এই ইনষ্টাগ্ৰাম ৰিলছত বা শ্বৰ্ট ভিডিঅ'ত কিছুমান কঠীয়া ৰোৱা আহি আছে। তো ইয়াতে কিন্তু এনেকুৱা কৰা নাই, ভালকৈ ৰুই আছে দিয়ক।
গাইছ নেশ্যনেল হাইৱেৰ পৰাতো আহিলোঁ এতিয়া আহি আছোঁ ভাঙা ৰাস্তাৰ মাজে গাঁৱৰ মাজে তো যাই চাওঁ কিমান 2-3 কিলোমিটাৰ বুলি কৈছে কিন্তু কিমান বা দূৰ টেঘেৰীয়া কিমান দূৰ যাই চাওঁ আৰু অলপ কৈ থাকোঁ এয়া গাইছ কঠীয়া ৰোৱা মানে কাম চলি আছে ইয়াতে আৰু এইবিলাক বস্তাত কি দিছে কিবা দিছে ধুনীয়া গাঁৱলীয়া পৰিৱেশ গাঁৱময় পৰিৱেশ চৰি এইটো মানে এইটো ডবলত মানে কঠীয়া ৰোৱা হৈ গৈছে এইটো ডবল খালী আছে বাৰু দিয়া বাকী হৈ গৈছে আৰু এইফালে ৰুইছে আৰু এইটো কঠীয়া তলি এটা কঠীয়া জমাইছে আৰু এইটো হৈছে কি এইটো গীৰ্জাঘৰ চাগে এই হৈছে গীৰ্জাঘৰ এইটো বা বাকী লোকেশ্যনটো চাওক না গোটেই হিলছ এৰিয়া আৰু এই হিলছ এৰিয়াৰ মাজতে আছে ৱাটাৰফলটো বলক এইবিলাক আৰু চাই মানে বৰ হৈ যাব নহ'লে আপোনালোকে এইকাৰণে ডাইৰেক্টলি ৱাটাৰফলত পূৰা আহাৰ পৰা মানে গাড়ী চলাই আছে মই বহি আছোঁ পিছফালে আৰামত বতাহ খাই আৰু বতাহটো খাই বেলেগ মজা এচিৰ বতাহ পাত্তা নাপায় মানে এনেকুৱা কুলনেছ এটা আহে আৰু বতাহত গৰম বতাহ ঠাণ্ডা বতাহ মিক্স হৈ অহা যেন লাগে য'ত মানে ৰ'দ দি আছে তাত এটা মিক্স হৈ আহে আৰু য'ত ৰ'দ দিয়া নাই তাত মানে ডাইৰেক্ট ঠাণ্ডা বতাহটো আহে জাগা কিন্তু ধুনীয়া পূৰা আল্টিমেট এয়া গাইছা মানে আমি আহি পালোঁ এইটোৱে আছিলে কি টেঘেৰীয়া লাংজাৰ জলপ্ৰপাত মানে ৱাটাৰফল তো আমি আহিটো পালোঁ কিন্তু এটা সমস্যা হ'ল কৈ আছোঁ গাইছ বহুত আশাৰে আহিছিলোঁ আপোনালোকক ৱাটাৰফল দেখুৱাবলৈ আৰু আমিও চাম বুলি ভাবিছিলোঁ যিহেতু মই দেখা নাছিলোঁ কোনফালে এফালে তো এতিয়া মানে সমস্যাটো হ'ল যে মানে টেঘেৰীয়া ৱাটাৰফলটো বন্ধ আছে আৰু বন্ধ হোৱাৰ কাৰণ কিবা কভিডৰ কাৰণে বেলেগ পাৰ্মিশ্যন পোৱা নাই বুলি কৈছে আমাক কভিডৰ কাৰণে হ'ব পাৰে বা কিবা নাজানো তো তাত মানে ৱাটাৰফলটো বন্ধ আছে যোৱা নহ'ল তো তাৰ পৰা আমি আহিলোঁ এতিয়া সোণাপুৰৰ পৰা মানে আমি ৰাইডত লৈছোঁ ৰাইডত লৈ আহি আছোঁ এতিয়া দীঘাৰুৰ পৰা আমি যাম আমচিং যোৰাবাট তো বলক এতিয়া আমচিং যোৰাবাটলৈ আপোনালোকক স্বাগতম জনাম যাই থাকক তাতো ভাল ঠাই আছে ভাল ভিউ আছে ভাল লোকেশ্যন আছে তো সেইবিলাক দেখুৱাৰ চেষ্টা কৰিম তো বলক এই ভালকে দে এই পাই গেলো এই কি চাহপাত বাগিচাত পানী দি আছে নেকি অঁ পানী দাদা কি কৰিছে এইটো পানী খোৱা পানী চাহপাত বাগিচাত কাম কৰা বনোৱাবিলাকক এনেকৈ মানে পানী আনি ইয়াৰ পৰা চাপ্লাই দিছে পাইপ লগাই মানে পূৰা সেইটো মানে কাম চলি আছেতো সেইটো মানে পানী চাপ্লাই দিছে খোৱা পানী কম কষ্ট নকৰে সিহঁতে এই ৰ'দত গাইছ আপোনালোকে যে এইবিলাক এই চাহপাতৰ বাগিচা দেখি আছে এইবিলাক হৈছে গোটেই চাহপাতৰ বাগিচা আৰু এইটো এৰিয়াটো মানে আমচং আমি এণ্টাৰ কৰিলোঁ এইখিনি আমচং বুলি কয় আমচং যোৰাবাট এইটো আমচং অভয়াৰণ্য হয়তো আপোনালোকে গম পায় কিতাপতো পাইছে আমি পঢ়িছিলোঁ আগতে অভয়াৰণ্য আছে আমচং অভয়াৰণ্য বুলি এখন আছে তো এইখিনিক মানে টি ষ্টেট বুলি কয় মানে চাহৰ এখন ৰাজ্য আৰু এইটোৰ কাৰণে কয় যে ইয়াতে মানে গোটেই পাহাৰটো গোটেই এলেকাটো গোটেই এৰিয়াটোৱে মানে চাহৰ বাগিচা আৰু গোটেই চাহ বাগিচা ঠেচকা নাৰী হিলি গৈ উপায় নাই বোলে নাৰী হিলাই এই গাছ গোটেই মানে চাহৰ বাগিচা পূৰা ওপৰৰ পৰা তললৈকে তলৰ পৰা ওপৰলৈকে আৰু চাৰিওপিনে মানে এইটো চাইডে নাই ইয়াৰ মানে বেক চাইডে আছে বহা হা কি কৈছে বহা এইটো বেলেগ সুৰত কৰি দিয়ে গাইছ আমি খোৱা বস্তু লৈ আহিছোঁ ৰ'ব কিবা কিবি দেখুৱাই আছোঁ কিন্তু যাই লওঁ মানে জিৰণি ঘৰ নে কিবা এটা বোলে আছে আগত তাতে গৈ আমি খোৱা লোৱাটো কৰি লওঁ গাইছ ইয়াতে আমি এতিয়া খাম ধুনীয়া পৰিৱেশ পৰিস্থিতি ঠাণ্ডা বতাহ চাহপাত বাগিচাৰ মাজত বডি মাল বনাইছা লুকাই থৈ দিয়া হা আছিল ক'তখিনি ইমান টাইম তো গাইছ এয়া আমি খোৱা বস্তু লৈ আহিছোঁ এই ব্ৰেড শ্লাইচ বুলি আনাৰস পানী উঠি গৈছি পানী উঠা নাই পানী এই ৰসে আৰু গিলাচ লৈ আহিছোঁ ছেভেন আপ এটা মাউণ্টেইন ডিউ আৰু এটা পানী এইটো ব্লুৰিও খাই কেনেকৈ ট্ৰাই কৰি চাওক কেনেকা টেঙা হ'লে তাৰ মুখখন একেবাৰে হৈ যাব খাই লওক ভিডিঅ' কৰিলে নহ'ব মোৰ লছ হ'ব শেষ কৰি দিব খাই লোৱাটো বেছি ভাল হ'ব মিঠা আছে আনাৰস সেই পানীখিনি
ব্ৰেডত এনেকৈ ভিজাই নামাই খাওঁ তো ভাই ভৰিখন তোমাৰ চব কাণত গৰম হৈ যাব গম পাই কিনে এই আনাৰসৰ ৰসত মানে ভিজাই লৈছোঁ এতিয়া ভৰিয়ে ভাই ভৰি দি খাই আছা তই আনাৰসৰ মানে ৰসেৰে ভিজাই লৈছোঁ এতিয়া এইটো জ্বালা নে কি হয় ভাই মজা আচাৰেদিও খাই চাওঁ এবাৰ ট্ৰাই কৰি চাওঁ বেলেগ বেলেগ সোৱাদ আজি বেলেগ বেলেগ সোৱাদ ল'লোঁ বেলেগ মজা এবাৰ আচাৰে দেখে বেলেগ বেলেগ সোৱাদ ৰাজা আচাৰ দি খাইছা আচাৰ দিয়ে মাছো ৰাজাইটো ৰসগোল্লা খাই আছে আচাৰটো দিও ভাল লাগিছে গেছটো ওলাই যাব দিলোঁ তো গাইছ আমাৰ খোৱা লোৱা কৰি ল'লোঁ তাত গুচি আহিলোঁ গতিকে আজিৰ আৰু ব্লগটি মানে এটা ভাল নহ'ল যিহেতু কিন্তু তথাপিতো কিছুমান ভিউ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে চালে গতিকে ভিডিঅ'টো আৰু ভাল লাগিছে অলপ হ'লেও অকণমান ভাল নাজানো তো মৰমেৰে এটা লাইক কৰি দিব আৰু ওচৰতে আছে ছাবস্ক্ৰাইব বুটনটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ ওচৰত বেল আইকনটো আছে বেল আইকনটো বজাই দিব আজিৰ কাৰণে সেইখিনিয়ে বাই বাই টাটা চি ইউ নেক্সট এয়া গাইছ আমি মানে ঘৰ আহি আছিলোঁ আহি পাওঁতে মানে এই চাওক আমাৰ সাতগাঁৱত হাতীৰ তাণ্ডৱ অ' মাই গড ৰাস্তাৰ মাজত এইবিলাক পূৰা মানে ফলৰ দোকানবিলাক গোটেই খাইছে এইবিলাক কি আপেল চাপেল খালা নেকি বা পূৰা 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 যাম দেখোন